हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम लालमोहन। लालमोहन मैं केनेকৈ बनालो आहकसोन भिडिओটো आरम्भ करूँ। तार বাবে मैं प्रथमे केराही এখন লৈছো, ताते অকণমান ঘি দি দিছো। ইয়াতে मैं 1 কাপ গাখীৰ দি দিছো। এতিয়া ইয়াতে मैं পাউডাৰ গাখীৰ দি পেলাই এখিনি ভালকে লৰাই লম। এতিয়া এখিনি এনেকৈ লাহে লাহে লৰাই থাকিম। গেছৰ ফ্লেমটো একেবাৰে লোত ৰাখিছো। এতিয়া এখিনি চাওক লাহে লাহে কমি আহিছে। মই আৰু অকমান এনেকৈ লৰাই থাকিম। এখিনি চাওক এনেকৈ কমি আহিছে, এনেকৈ কেৰাহীখনত লাগি ধৰিছে। এখিনি চাওক এতিয়া এনেকৈ হৈ গ'ল আৰু মই এতিয়া এখিনি কাঢ়ি লম। এতিয়া এখিনি হৈ গৈছে। মই এতিয়া এখিনি এনেকৈ থালি এখনত উলিয়াই ললো। সুগাৰ সিৰাপৰ কাৰণে মই লৈছো ইয়াতে 1.5 কাপ চেনি আৰু 2.5 কাপ পানী। এতিয়া ইয়াতে মই দিলম ময়দা 4 চামুচ। এখিনি ভালদৰে এনেকৈ মিহলি কৰি লম। এতিয়া মই এখিনি এনেকৈ মিহি কৰি ললো। এতিয়া মই ইয়াৰে অকণমান লৈ লৈছো আৰু নিজৰ ইচ্ছামতে আপুনি সাইজ কৰি ল'ব পাৰে। ভালকে গোল কৰি লম। এতিয়া এখিনি এনেকৈ বনাই ললো গুটেখিনি। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছো, তাতে ৰিফাইন তেল দি দিছো। এতিয়া এখিনি গৰম হৈছে, মই লাহে লাহে দি দিছো। গুটেখিনি মই দি দিলো আৰু এতিয়া লাহে লাহে লৰাই দিম। এতিয়া এখিনি চাও হৈ গ'ল, মই গেছটো অফ কৰি দিছো। এতিয়া মই ইয়াতে এখিনি লাহে লাহে দি দিম। এতিয়া মই গুটেখিনি চেনি পানীত দি দিলো। লালমোহন ৰেডি হৈ গ'ল। মই বাটি এটাত উলিয়াই লম। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব।